সাবসিডি পায় তেতিয়াহ'লে আপুনি সাবসিডিটো নাপাব। তেওঁলোকে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা 1 লাখ টকাৰ বঁটা লাভ কৰিব। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ ডিজিটেল আসাম 3.0। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে। যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ আহিছে। ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথমটো খবৰলৈ। প্ৰথমটো খবৰ আমাৰ ইয়াত আছে আজি LPG গেছ চিলিণ্ডাৰ থকা ব্যক্তিসকলৰ বাবে যিহেতু 16 আগষ্ট তাৰিখ লাষ্ট ডেট আছিলে LPG EKYC ফৰ্ম ফিল আপ কৰা। EKYC যদি আপুনি বৰ্তমানলৈকে কৰা নাই তেতিয়াহ'লে এতিয়া যি EKYC আছে এতিয়া বৰ্তমান আপুনি কৰিব পাৰিব। যিহেতু LPG EKYC কৰা লাষ্ট ডেটটো 23 আগষ্টলৈ কৈ দিছে, তেতিয়াহ'লে বৰ্তমান যদি আপুনি কৰা নাই তেতিয়াহ'লে আপুনি কৰি ল'ব পাৰিব। যিহেতু কালি আমি ভিডিঅ'টোত আলোচনা কৰিছিলোঁ যদিহে আপুনি EKYC নকৰে তেতিয়াহ'লে আপুনি কি অসুবিধাৰ সন্মুখীন হ'ব। যিহেতু আপুনি যদি গেছৰ সাবসিডি পায় তেতিয়াহ'লে আপুনি গেছৰ সাবসিডিটো নাপাব আৰু হয়তো আপুনি বুকিং কৰাৰ পিছতো গেছ নাপাব পাৰে। সেইবাবে বন্ধুসকল যদিহে আপুনি EKYC কৰি থৈছে তেতিয়াহ'লে ভাল কথা, তেতিয়াহ'লে আপুনি এইবোৰ সুবিধা পাব। যদিহে কৰা নাই তেতিয়াহ'লে EKYCটো কৰি থ'ব। বন্ধুসকল দ্বিতীয়টো খবৰ লৈ আহিছোঁ, যিসকল শিক্ষিত ল'ৰা ছোৱালীয়ে এইবাৰ খেতি বাতি কৰিব বা তেওঁলোকে খেতি বাতিত নামিম বুলি ভাবিছে যদি তেওঁলোকে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা 1 লাখ টকাৰ বঁটা লাভ কৰিব। 5 বছৰত 10,000 শিক্ষিত যুৱক কৃষকলৈ আগবঢ়োৱা হ'ব এই পুৰস্কাৰ। 2026 বৰ্ষতে 1,000 জনলৈ আগবঢ়োৱা হ'ব এই পুৰস্কাৰ। যিসকল শিক্ষিত যুৱকে কৃষি কাৰ্যৰ লগত জড়িত হ'ব তেওঁলোকক মুখ্যমন্ত্ৰীয়ে 1 লাখ টকা বঁটাৰে পুৰস্কাৰ দিয়া হ'ব। বন্ধুসকল যি 2026 বৰ্ষত আছে 26 বৰ্ষতে 1,000 জনলৈ আগবঢ়োৱা হ'ব এই পুৰস্কাৰ। বন্ধুসকল আপুনি ইয়াৰ ওপৰত কি ক'ব বিচাৰিব কমেণ্ট এটা কৰি দিব আৰু যদি ভিডিঅ'টো ইয়ালৈকে চাই আছে তেতিয়াহ'লে লাইক কৰি দিব। বন্ধুসকল তৃতীয়টো খবৰ লৈ আহিছোঁ আমেৰিকা আৰু ইৰাণৰ। বন্ধুসকল আমেৰিকা আৰু ইৰাণত যি যুদ্ধ হৈ আছে তাৰ ফলত এবাৰ আকৌ পেট্ৰলৰ দাম বঢ়া দেখিবলৈ পোৱা যাব। বন্ধুসকল এইখন যুদ্ধ কেতিয়া শেষ হয় কোনেও নাজানে। মাজে মাজে এনেকে পেট্ৰলৰ দামটো বাঢ়ি যাব, আকৌ যুদ্ধ নহ'লে আকৌ কমি আহিব। বন্ধুসকল ইয়াৰ ওপৰত আপুনি কি ক'ব বিচাৰিব কমেণ্ট কৰিব। যিহেতু চবে গম পাইছে আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ হৈ থকাৰ বাবে ভাৰতত বহুত প্ৰভাৱ পৰিছে আৰু ঠিক এবাৰো পেট্ৰলৰ দামটো বঢ়া দেখিবলৈ পোৱা যাব। নেক্সটটো খবৰ হ'ল অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে। তেওঁলোকৰ যদিহে আপুনি এজন অৰুণোদয় হিতাধিকাৰী হয় আৰু আপুনি কিবা সমস্যাৰ সন্মুখীন হৈ আছে, ধৰক কোনোবা পইচা দাবী কৰিছে বা পইচা সোমোৱা নাই, তাৰ বাবে চৰকাৰে কেইটামান হেল্পলাইন নম্বৰ মুকলি কৰি দিছে। যেনে যোৰহাট সমষ্টিৰ বাবে গৌতম ভূঞাক নিযুক্তি। গৌতম ভূঞাৰ ফোন নাম্বাৰটো স্ক্ৰীনত ওলাই আছে। মৰিয়নি সমষ্টিৰ বাবে কণ দাসক নিযুক্তি কৰা হৈছে, তেওঁৰ নাম্বাৰটো ইয়াত ওলোৱা আছে। আৰু লগতে তিয়ক সমষ্টিৰ বাবে বেদান্ত মাধৱ বৰাক নিযুক্তি কৰা হৈছে। তিতাবৰৰ সমষ্টিৰ বাবে প্ৰবল বৰাক নিযুক্তি কৰা হৈছে। বন্ধুসকল এইকেইটা সমষ্টিত যদি আপুনি পৰে তেতিয়াহ'লে স্ক্ৰীনত নাম্বাৰকেইটা দিয়া আছে আৰু যদি অৰুণোদয় আঁচনি বা সমস্যাৰ সন্মুখীন হৈছে তেতিয়াহ'লে এইকেইটা নম্বৰত যোগাযোগ কৰিব পাৰিব। বন্ধুসকল যিহেতু এইটো আমি যোৱাকালিও আলোচনা কৰিছিলোঁ, কিন্তু মই ভাবিলোঁ বহুত লোকে এই বস্তুটো আৰু এবাৰ জানি থোৱাটো ভাল আৰু ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। যিসকল লোকে অৰুণোদয় আঁচনি পইচাক লৈ সমস্যা হৈ আছে তেওঁলোকে এই ভিডিঅ'টো পাবলৈ।